নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আবৃত্তি কৰিবলৈ লৈছোঁ হিৰেন ভট্টাচাৰ্যদেৱৰ কবিতা যন্ত্ৰণা। নাজিম হিকমতৰ সোঁৱৰণিত বিস্ফোৰণৰ পাথৰ কপে থৰ থৰ, নিব্ৰুত নপুংসকৰ শুনো আৰ্তনাদ। কাল সমুদ্ৰত আহিছে জোৱাৰ, যেন ক্ষুদ্ৰ অজগৰ। জনতাৰ প্ৰগলভ কণ্ঠত দুৰ্মদ প্ৰতিবাদ, অংগীকাৰৰ শানৰ ধাৰ। সেমেকা বাৰুদ শুকাল আমাৰ, জ্বলন্ত সূৰ্যৰ কাৰ পৰি অকস্মাৎ আঁতৰক পৃথিৱীৰ কিলিব অৱসাদ। প্ৰাণৰ কবি মোৰ দিয়া সেই আশীৰ্বাদ। ধন্যবাদ।